নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা আজি মই এটা নতুন বিষয়বস্তু লৈ আহিছো হেতু হৈছে চেক বা ধনাদেশৰ প্ৰকাৰ চেক বা ধনাদেশ অকমান মই কৈ লওঁ কি হয় চেক বা ধনাদেশ হৈছে এনেকুৱা এটা পত্ৰ বা এনেকুৱা এটা ইনষ্ট্ৰুমেন্ট আমি আগতে পঢ়ি আহিছো যে চেক বা পত্ৰ চেক বা ধনাদেশখন হৈছে যে এখন সম্প্ৰদেয় পত্ৰ নেগোশিয়েবল ইনষ্ট্ৰুমেন্ট তাৰ মানে এই পত্ৰৰ দ্বাৰা বা এই ধনাদেশৰ সহায়ত আমি বেংকৰ পৰা টকা উঠাব পাৰো বা কাৰোবাক আমি টকা দিবলৈ হলে আমি এই চেকখনৰ সহায়ত আমি দিব পাৰো এতিয়া আমি চেকৰ প্ৰকাৰসমূহৰ বিষয়ে অকমান জানো আহা চেক প্ৰধানকৈ বহুত প্ৰকাৰ আছে বৰ্তমান আমি চেক দুটা প্ৰকাৰৰ বিষয়ে অলপ বুজি লওঁ এটা হৈছে মুকলি চেক আৰু এটা হৈছে ৰেখিত চেক মুকলি চেক মানে হৈছে বা মুকলি ধনাদেশ মানে হৈছে যে এই ধনাদেশত বা এই চেকত কোনো ধৰণৰ ৰেষ্ট্ৰিকশন বা কোনো ধৰণৰ দায়বদ্ধতা নাথাকে তাৰ মানে এই চেকখন বা এই ধনাদেশখন যোনজন বাহকে বেংকত লৈ দেখাই দিয়ে বা বেংকত লৈ প্ৰেজেন্ট কৰি দিয়ে তাৰ বেংকৰ পৰা সেই চেকখন চাই পিনি লগে লগে কাউণ্টাৰতে টকাটো পৰিশোধ কৰি দিয়া হ'ব ইয়াত কোনো ধৰণৰ বাহকজনৰ পৰিচয় বা চেক বা ধনাদেশখনৰ আসল গৰাকী কোন হেবিলাকৰ কোনো মানে ভেৰিফিকেশন কৰা নহয় বা সেইবিলাকৰ কোনো বিচাৰ কৰা নহয় মানে কোনোবা যদি চেকখনৰ নিজা যোনজন ওনাৰ হয় বা যোনজনৰ গৰাকী হয় তেওঁ নিনি যদি বেলেগ কোনোবা এজন মানুহ বাহকৰ হাতত যদি পতায়ো দিয়ে যিকোনো লোকে সেই চেকখন বা সেই ধনাদেশখন বেংকৰ কাউণ্টাৰত দেখাই পিনি তেওঁ টকাটো উঠাই ল'ব পাৰে তাত গৰাকীৰ কোনো ধৰণৰ বিচাৰ বিবেচনা কৰা নহয় যে আসল গৰাকী হয় নে নাই চেকখন চুৰ কৰি আহিছে নেকি বা চেকখন কৰবাৰ পৰা কাৰোবাক ঠগ কৰি আনিছে নেকি এইবিলাক কোনো ধৰণৰ বিচাৰ কৰা নহয় এতিয়া দ্বিতীয় চেকখন হৈছে দ্বিতীয় প্ৰকাৰৰ চেকখন হৈছে যে ৰেখিত চেক বা যাক আমি ক্ৰছ চেক বুলি কওঁ ইংলিছত ৰেখিত ধনাংক ৰেখিত ধনাদেশ বুলি আমি ক'ব পাৰো এই ৰেখিত ধনাদেশখন মুকলি ধনাদেশতকৈ অকমান হলেও বহুতখিনি হলেও সেফ বা বহুতখিনি হলেও ইয়াক আমি বিভিন্ন ধৰণৰ আশংকাৰ পৰা আমি বচাব পাৰো তাৰ মানে এখন যদি বাহক চেক যদি মুকলি চেক যদি হেৰাই যায় তেতিয়া হলে সেই চেকখনৰ যিকোনো মানুহে লৈ পিনি টকাখিনি পটককে উঠাই ল'ব পাৰে কিন্তু ৰেখিত চেকৰ ক্ষেত্ৰত এইখিনি আশংকাৰ পৰা গৰাকীজন মুক্ত হ'ব পাৰে সেই চেকখন মানে সেই ৰেখিত চেকখন যাৰ নামত লিখা আছে যাৰ নামত চেকখন লিখা আছে বা যাৰ নামত ধনাদেশখন লিখা আছে সেই মানুহজনৰ একাউণ্টতহে বা তেওঁৰ হিচাপতহে টকাখিনি গৈ পিনি জমা হ'ব অৰ্থাৎ সেই চেকখন কোনোবা যে হেৰাই পিনি পায়ো যায় বা কোনোবাই যে চুৰ কৰি লৈও আহে তেতিয়াহ'লে সেই চেকখনৰ টকাখিনি তেওঁ ইচ্ছা অনুসাৰে বেংকত দেখাই পিনি উঠাব নোৱাৰে এইখিনি মানে ৰেখিত চেকখন বহুত পৰিমাণে হ'লেও বিভিন্ন ধৰণৰ আশংকাৰ পৰা মুক্ত এতিয়া ৰেখিত চেক কাক বোলে যদি আমি বুজিব যাওঁ ৰেখিত চেক মানে হৈছে এনে এখন ধনাদেশ বা এনে এখন চেক য'ত ৰেখিত চেকখনৰ তোমাৰ সোঁফালে বা চেকখনৰ পিছফালে সোঁফালে সাধাৰণতে কুনিয়াকৈ দুডাল সমান্তৰাল ৰেখা অংকন কৰা হয় এতিয়া ইয়াত এখন চেক দেখুওৱা হৈছে এইখন হৈছে মুকলি চেক ইয়াত কোনো ধৰণৰ ৰেখা অংকন কৰা হোৱা নাই কিন্তু যদি আমি ৰেখিত চেক বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ৰেখিত চেক বুলি ক'লে আমি এফালে দুডাল কুনিয়াকৈ ৰেখা অংকন কৰি দিব লাগিব সমান্তৰাল ৰেখা অংকন কৰি দিব লাগিব এই দুডাল ৰেখা অংকন কৰি দিয়াৰ অৰ্থটোৱে হৈছে যে এই চেকখন কোনো অন্য লোকে গৰাকীৰ বাহিৰে চেকখনৰ আসল গৰাকীৰ বাহিৰে কোনো লোকে এইখনৰ টকা উঠাব নোৱাৰে এই চেকখনৰ টকাখিনি গৈ পিনি যাৰ নামত চেকখন লিখা হৈছে যাক দিবৰ কাৰণে বেংকক আদেশ দিয়া হৈছে তেওঁৰ একাউণ্টত বা তেওঁৰ হিচাপত গৈ পিনিহে চেকখন গৈ জমা হ'বগে তাৰ পিছত আমি ৰেখিত চেকৰ বিভিন্ন বা ৰেখিত ধনাদেশৰ বিভিন্ন প্ৰকাৰসমূহ এতিয়া আলোচনা কৰিম এতিয়া আমি ৰেখাংকনৰ কেইটামান প্ৰকাৰৰ বিষয়ে জানো আহা প্ৰথম প্ৰকাৰটো হৈছে সাধাৰণ ৰেখাংকন বা সাধাৰণভাৱে ৰেখিত ধনাদেশ বা চেক সাধাৰণভাৱে ৰেখিত ধনাদেশ বা চেকত আমি অলৰেডি বা এতিয়ালৈকে আমি গম পাইছো যে যদি ৰেখিত চেক হ'ব লাগে তাৰ মানে চেকখনৰ যিটো বাওঁ সাইডে কোণৰ ফালে বা সোঁ সাইডে কোণাত তোমাৰ দুডাল সমান্তৰাল ৰেখা আঁকিব লাগিব এতিয়া সেই ৰেখা বিভিন্ন প্ৰকাৰ হ'ব পাৰে এতিয়া সেই ৰেখাৰ ওপৰত ভিত্তি কৰি চেকখন বিশেষভাৱে অংকিত চেক হয় নে সাধাৰণভাৱে অংকিত চেক আমি বিবেচনা কৰিব পাৰো যদি চেকখন বা ধনাদেশখন যদি সাধাৰণভাৱে অংকিত হয় বা তেতিয়াহ'লে সেই চেকখনৰ কি হ'ব যিটো বাওঁফালৰ
কুনিয়াকৈ যিডাল দুডাল ৰেখা অংকন কৰা হয় সেই ৰেখা দুডালৰ মাজত কেতিয়াবা কিবা কিছুমান শব্দ লিখা থাকিব পাৰে বা কেতিয়াবা লিখা নাথাকিবও পাৰে লিখা নাথাকিলেও একো অসুবিধা তেতিয়াও আমি তাক যেটো সাধাৰণভাৱে অংকিত চেক বুলি আমি বিবেচনা কৰিম আৰু যদি লিখা থাকে এটা লিখা থাকে কেনেকুৱা ধৰণৰ শব্দ লিখা থাকিব পাৰে এণ্ড কোম্পানী তাৰ মানে কোনটো কোম্পানীৰ নামত চেকখন ৰেখিত কৰা হৈছে বা লিখা থাকে তাত এটা বিশেষ এটা অৰ্ডাৰ দিয়া থাকে বা আদেশ দিয়া থাকে বেংকত যে একাউণ্ট পে অনলি তাৰ মানে চেকখন অকল যিজন মানুহৰ নামত অকা হৈছে বা যিজন মানুহৰ নামত দিবলৈ দিয়া হৈছে তেওঁৰ যেটো হিচাপ এই হিচাপ বা একাউণ্টত গৈহে টকাটো জমা হ'ব সেইকাৰণে ইয়াক কোৱা হৈছে যে সাধাৰণভাৱে অংকিত চেক মানে সাধাৰণভাৱে অংকিত চেকত ৰেখা দুডালৰ মাজত একো শব্দ নিলিখিলেও হ'ব যদি লিখা থাকে এণ্ড কোম্পানী বা একাউণ্ট পে এনেকুৱা ধৰণৰ কিছুমান শব্দ লিখা থাকিব পাৰে তাৰ পিছৰ প্ৰকাৰটো হৈছে বিশেষভাৱে অংকিত ৰেখাঙ্কিত ধনাদেশ বা বিশেষ ৰেখাঙ্কন থকা ধনাদেশ বা চেক এতিয়া এই বিশেষভাৱে ৰেখাঙ্কিত ধনাদেশ হ'ব হলে কিছুমান বিশেষ শব্দ লিখা থাকিব লাগে এই বিশেষ শব্দবিলাক হৈছে তাৰ মানে বেংকটোৰ নাম লিখা থাকিব লাগিব এতিয়া ইয়াত যিবিলাক সমান্তৰালভাৱে দুডাল মানে লাইন টনা হৈছে কুনিয়াকৈ দুডাল লাইন টনা হৈছে তাত ষ্টেট বেংক অফ ইণ্ডিয়া SBI বা SBI একাউণ্ট পে অনলি নট নেগোচিয়েবল কিছুমান শব্দ লিখা হৈছে SBI বা SBI একাউণ্ট পে অনলি তাৰ মানে এইবিলাক হৈছে যে এই চেকখন অকল যোনজন মানুহৰ নামত অংকিত কৰা হৈছে মানুহজনৰ তেওঁৰ যিটো হিচাপ সেই হিচাপটো ষ্টেট বেংক অফ ইণ্ডিয়াত থাকিব লাগিব আৰু তেওঁৰ ষ্টেট বেংক অফ ইণ্ডিয়াত যিটো হিচাপ আছে তাত গৈহে জমা হ'ব বা ইয়াত যদি মই লিখি দিওঁ পাঞ্জাব নেশ্যনেল বেংক তাৰ মানে মই যাৰ নামত চেকখন আঁকিছো তেওঁৰ একাউণ্ট এটা বা তেওঁৰ হিচাপ এটা পাঞ্জাব নেশ্যনেল বেংকত থাকিব লাগিব আৰু তাত গৈ পিনিহে সেই চেকটো জমা হ'ব তেওঁৰ তাত যিটো হিচাপ এটা আছে সেই হিচাপ মানে সঞ্চয় হিচাপ যিটো আছে সঞ্চয় হিচাপতহে গৈ পিনি টকাখিনি জমা হ'ব এতিয়া তৃতীয় নম্বৰ প্ৰকাৰটো হৈছে অসম্প্ৰদেয় ৰেখাঙ্কন অসম্প্ৰদেয় ৰেখাঙ্কন মানে আমি ইংলিছত তাক নট নেগোচিয়েবল বুলি ক'ব পাৰোঁ তাৰমানে দুডাল সমান্তৰাল ৰেখা য'ত চেকখনৰ বা ধনাদেশখনৰ বাওঁফালে কোণাত দুডাল ৰেখা অঁকা হয় তাৰ সেই ৰেখা দুডালৰ ভিতৰত নট নেগোচিয়েবল বা অসম্প্ৰদেয় শব্দটো লিখি দিয়া হয় নট নেগোচিয়েবল বা অসম্প্ৰদেয় শব্দটো হৈছে যে এই চেকখন এই ধনাদেশখন যাৰ নামত লিখা হৈছে সাপোজ মই মিষ্টাৰ এক্সৰ নামত লিখিছোঁ তাৰমানে এই চেকখন অকল মিষ্টাৰ এক্সৰ একাউণ্টতে জমা হ'ব মিষ্টাৰ এক্সে এই চেকখন বেলেগ এজনৰ নামত আকৌ সম্প্ৰদান কৰিব নোৱাৰে তাৰমানে তেওঁ বেলেগক সাপোজ ধৰা হ'ল যে তেওঁক বেলেগ এজন মানুহক পইচা দিব আছে ৱাইক মিষ্টাৰ ৱাইক পইচা দিব আছে মিষ্টাৰ ৱাইক সেই চেকখন হাতত তুলি দিব নোৱাৰে তাৰমানে নিজৰ গৰাকী স্বত্বটো তেওঁ সেই ৱাইৰ নামত পঠাই দিব নোৱাৰে এক্সে গৰাকী হৈ থাকিব আৰু এক্সৰ একাউণ্টতহে গৈ জমা হৈ থাকিব আৰু তেওঁ যদি ৱাইৰ নামত গৰাকী স্বত্বটো দিয়ে তেতিয়াহ'লে ইয়াক ভ্যালিড বা ইয়াক যিটো আমি আইনগতভাৱে বৈধ বুলি আমি মানি নলওঁ এতিয়ালৈকে ইয়াৰ ৰেখাঙ্কনৰ যিকিটা প্ৰকাৰ এই তিনিটা প্ৰকাৰে আছে আমি এই তিনিটা প্ৰকাৰে ভালদৰে বুজিলোঁ এতিয়ালৈকে আমি আশা কৰোঁ যে তোমালোকে ধুনীয়াকৈ বুজিব পাৰিলা যে মুকলি চেক কি হয় আৰু ৰেখিত চেক কি হয় আজিলৈকে ইমানেই ধন্যবাদ